খবৰ ভালনে সকলোৰে আশা কৰো সকলোৱে ভালে আছে নিশ্চয় মোৰো ভালেই আৰু আজি বহুত দিনৰ পাছত আপোনালোকৰ মাজলৈ আহিছো আৰু প্ৰথমে আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো এইকেইদিন আচলতে ভিডিঅ' কৰিব পৰা নাছিলো বেটাৰ পৰীক্ষা হৈ আছিল সেইকাৰণে মানে ভিডিঅ' কৰিব পৰা নাছিলো আৰু ভিডিঅ' কৰিলেও মানে কি হ'ল এডিট কৰোঁতে বহুত সময় লাগে গতিকে সেইকাৰণে ভিডিঅ' কৰাই নাছিলো ভাবিলো পৰীক্ষাটো শেষ হৈ লওক তাৰ পাছত ভিডিঅ' কৰিম আৰু কালি পৰহি দিনাৰ পৰীক্ষা শেষ হৈছে পৰহি পৰীক্ষা শেষ হৈছে আৰু মানে কালি দিনটো ঘৰ অকমান চাফা কৰিলো কাৰণ এইকেইদিন যেহেতু পৰীক্ষা চলি আছে গতিকে ৰাতিপুৱা সোনকালে তাক স্কুল পঠিয়াব লাগে সেইকাৰণে মানে পটাপট কামখিনি কৰি এনেকৈ পালমাৰি থোৱা নিচিনাকৈ থোৱা হৈছিলে গতিকে ঘৰ দুৱাৰবোৰ কালি অকণমান ভালকৈ চাফা কৰিলোঁ চাফ চিকুণ কৰিলোঁ তাৰপিছতে আজিও তেনেকৈ কাপোৰ চাপোৰ অলপ ধুলোঁ সেইকাৰণে আগবেলাও ভিডিঅ' কৰিবই নাপালোঁ কালি ভাবিছিলোঁ আজিৰ পৰা অকণমান ভিডিঅ' কৰিম ৰাতিপুৱাৰ পৰা কিন্তু মানে আজি আগবেলাও কাপোৰ চাপোৰ ধুওঁতে মানে সময় নাপালোঁ তাৰপাছতে এতিয়া ভাত পানী খাই আজৰি হৈ আহি পিনি ভাবিলোঁ বহুত দিন ভিডিঅ' কৰা নাই আৰু আপোনালোকৰ বহুতে কমেণ্টছ কৰি আছে কমেণ্টছবিলাকৰ মানে ৰিপ্লাই দিবলৈ মোৰ টাইমেই নাইকিয়া হৈ গৈছে টাইমে পোৱা নাছিলোঁ যিহেতু তাৰ লগত মানে তাৰ লগত লাগি থাকিবলগীয়া হৈছিলে কাৰণ তাৰ লগত বহি থাকিব লাগিব তেতিয়াহে সেই কিতাপখন পঢ়ি থাকিব আৰু নহ'লে মানে সি ভুং ভাং কৰি থাকিব আৰু সেইকাৰণে মানে মোবাইল মানে তেনেকৈ চোৱা হোৱাই নহয় ৰাতি অকণমান শুবৰ সময়ত অকণমান চাওঁ কিন্তু সেইখিনি সময়ত নেট একেবাৰে নচলে ৰাতি মানে আন্ধাৰ হোৱাৰ লগে লগে ইয়াত নেটৰ বহুত প্ৰব্লেম নেট একেবাৰে নচলে দিনত ধুনীয়াকৈ চলি থাকে কিন্তু ৰাতি মানে একোৱেই চাব নাপাওঁ আৰু সেইকাৰণে আপোনালোকৰ কমেণ্টছৰ ৰিপ্লাই দিব পৰা নাই তাৰ বাবে ক্ষমা কৰিব আৰু আপোনালোকৰ ভিডিঅ'সমূহ চাব পৰা নাই তাৰ বাবে আপোনালোকে ক্ষমা কৰি দিব আৰু আজিৰ পৰা কণ্টিনিউ দিব নোৱাৰিলেও দিবলৈ চেষ্টা কৰিম ভিডিঅ'বিলাক আৰু আপোনালোকৰ মাজত যাতে থাকিব পাৰোঁ সেইটো চেষ্টা কৰিম আৰু কালি ৰাতি ফুলকবি আৰু কণীৰ তৰকাৰী বনাইছিলোঁ আৰু ভিডিঅ' কৰি ৰাখিছিলোঁ কালি ৰাতি সেইটো তাৰপিছতে ভাবিলোঁ সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ মইনো কেনেকৈ বনালোঁ আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি দিব আৰু কোনোবা নতুন ভিউৱাৰ্ছে যদি মোৰ চেনেলটো চাই আছে প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে কাষতে থকা বেল আইকনটো দবাই দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে চাব পাৰে তেন্তে ৰেচিপিটো চাই লওঁ আহকচোন মইনো কেনেকৈ বনালোঁ আজি দুপৰীয়া বগৰীৰ আচাৰ বনাইছিলোঁ তেল কম হৈ গ'ল তেল আকৌ পাছত দিব লাগিব বগৰী জ্বলাৰ আচাৰ বনাইছিলোঁ আৰু এইবাৰ প্ৰথম বনাইছোঁ মই বগৰীৰ আচাৰ আগতে বনাই পোৱা আগতে জলফাই আচাৰ বনাইছিলোঁ জলকীয়া আচাৰ বনাইছিলোঁ কিন্তু মানে বগৰী আচাৰ বনাই পোৱা নাছিলোঁ এবাৰ ফাৰ্ষ্ট বনাইছোঁ নাজানো কেনেকুৱা হয় বগৰী এয়া সেইদিনা বজাৰৰ পৰা কিনি আনিছিলে বেছি নহয় বাৰু কমকৈ বনাইছোঁ আৰু বগৰী আচাৰটো আপোনালোকৰ লগত শ্বেয়াৰ নকৰিলোঁ যিহেতু মোতকৈ বহুত ধুনীয়াকৈ বনাব জানে আপোনালোকে আৰু এয়া দেখিছেনে কাপোৰ ধুই মানে ইয়াত কিমান দম হৈ আছে এতিয়া এইবোৰ চব মানে জাপিব লাগিব ৰ'দৰ পৰা আনি ৰাখি থৈছোঁ এনেকৈ আৰু আছে এইখিনি ওপৰত সেইখিনিও আনি পিনি জাপিবহি লাগিব একেবাৰে গধূলি জাপিম আৰু এইফালে ফুলকবি তৰকাৰী বনাবলৈ লৈছোঁ মই আলু আৰু ফুলকবি এনেকৈ কাটি লৈছোঁ কণী দুটা লৈ লৈছোঁ তাৰপাছতে আদা ৰচুন জলকীয়া পিঁয়াজৰ পেষ্ট বনাই লৈছোঁ তাৰপাছতে এইফালে লৈ লৈছোঁ বিলাহী দুটা পেষ্ট বনাই লৈছোঁ আদা ৰচুনৰ পেষ্টটো মানে বেছি কৰা নাই মই অকণমান দৰদৰীকৈ ৰাখিছোঁ তাৰপাছতে এইফালে এখন কেৰাহী গৰম কৰি লৈছোঁ তাতে মই অকণমান হালধি দি দিছোঁ আৰু অকণমান ৰেড চিলি পাউডাৰ প্ৰথমতে ইয়াত মই এতিয়া কণী দুটা ভাজি ল'ম মই দুটা কণী লৈছোঁ আপোনালোকে নিজৰ যেইজন থাকে সেইজন সিমান কণী ল'ব আমাৰ বিশেষকৈ আমাৰ বেটাই মানে এনেকৈ নাখায় তাক অমলেট বনাই দিব লাগিব গতিকে আৰু হাজবেণ্ড আৰু মোৰ কাৰণে এনেকৈ দুটা লৈ লৈছোঁ বইল কৰি পিনি তাৰপিছতে এয়া ফুলকবি আৰু আলুখিনি ভাজি ল'ম মই প্ৰথমতে ফুলকবি আলু অকণমান বইল কৰি লৈছিলোঁ তাৰপিছতে এতিয়া এইখিনি আকৌ মই তেলত ফ্ৰাই কৰি ল'ম
আৰু ফুলকবি আলু তৰকাৰীখন আগতে এনেকৈ মানে ফুলকবিৰ লগত এনেকৈ কণীৰ তৰকাৰী এনেকৈ বনোৱা নাছিলোঁ। কণী দি আজি ফাৰ্ষ্ট বনাম, নাজানো কেনেকুৱা হয়, ট্ৰাই কৰিছোঁ আৰু বনাবলৈ। আৰু সঁচা কথা ক'বলৈ গ'লে ইউটিউবে মানে বহুতখিনিয়ে হেল্প কৰিছে, কাৰণ মই আগতে ৰন্ধা বঢ়া মানে সিমান ভালকৈ নাজানিছিলোঁৱেই, আৰু ইউটিউবৰ পৰা চাই চাই শিকিছোঁ। আৰু সেয়া মোৰ কণী সেইখিনি ভাজা হৈ যোৱাৰ পাছতে মই এতিয়া ইয়াত টুকিলা তেজপাত দি দিছোঁ। মই তেল দিয়া নাই আৰু এইখিনিত, কাৰণ যিহেতু তেল আছেই, আৰু লগতে গোটা জিৰা কেইটামানো দি দিলোঁ। আৰু লগতে এয়া পিঁয়াজ আৰু আদা ৰচুনৰ পেষ্টখিনিও দি দিছোঁ। আৰু এইখিনি এতিয়া মই মিলাই ল'ম। খিৰিকীখন বন্ধ হৈ আছিলে, যিহেতু অকণমান খুলি দিছোঁ, ধোঁৱা হৈ যায় নহ'লে গোটেই। আৰু এইখিনি এতিয়া ধুনীয়াকৈ অকণমান দেৰি ভাজি ল'ম। তাৰপাছতে এতিয়া মই ইয়াতে মছলা দিয়া মানে গোটেইকেইটা মছলা দিয়া ভিডিঅ'টো ভালকৈ কৰিব নাপালোৱেই। মই ইয়াত দিছোঁ ধনিয়া গুড়া, তাৰপিছতে জিৰা গুড়ি, গৰম মছলা সিমানেই দিছোঁ। তাৰপিছতে নিমখ দি দিছোঁ সোৱাদ অনুসৰি। তাৰপিছতে এইখিনি অকণমান দেৰি ভাজি ল'ম। এতিয়া ভজাৰ পাছতে মই এয়া বিলাহীৰ পেষ্টখিনি দি দিছোঁ। গাড়ী মাত আহিছে ওচৰতে, আৰু এইটো মই যিহেতু ভইচ অভাৰ দিছোঁ, আৰু ওচৰৰ মানুহ ঘৰৰ গাড়ীখন উলিয়াই লৈ গৈছে, গতিকে তাৰ মাতটো আহিবও পাৰে। আৰু এইখিনি এতিয়া মই ধুনীয়াকৈ ভাজি ল'ম, বিলাহী পেষ্টখিনিৰ সৈতে মছলাখিনি। আৰু 5 মিনিটমান ভজা হৈ গৈছে। হোৱাৰ পাছতে মই এতিয়া ইয়াত ভাজি ৰখা কণী দুটা, তাৰপিছতে বাকী আলু আৰু ফুলকবিখিনিও দি দিম। বহুত দিন ভিডিঅ' কৰা নাই, মানে বহুত দিন কৰা নাই যে, মানে কথাবোৰ কওঁতে অকণমান কি কওঁ কি নকওঁ তেনেকুৱা ধৰণৰ মানে ভাৱ এটা আহি আছে। আৰু এতিয়া মই এইখিনি ধুনীয়াকৈ এতিয়া বিলাহীৰ পেষ্ট হেৰিখিনিৰ লগত মিলাই ল'ম। এতিয়া মছলা আৰু বিলাহীৰ পেষ্টখিনিৰ লগতে এইখিনি মিলাই পিনি এতিয়া এইখিনি অকণমান দেৰি ভাজি ল'ব লাগিব। আৰু মই ইয়াতে এইটো অপশ্যনেল হয়, মই এনেই মানে ভাজিখন অকণমান টেষ্ট লাগে খাই, মই গাখীৰৰ সৰ অকণমান দি দিছোঁ 1 চামুচমান। এইটো মোৰহে, মানে আপোনালোকে দিবও পাৰে নিদিবও পাৰে। মোৰ মানে ভাল লাগে এনেকৈ গাখীৰৰ সৰ অকণমান দি দিলে, সেইকাৰণে দি দিছোঁ। তাৰপিছতে এইখিনি আৰু এতিয়া মই নাভাজোঁ। তাৰপিছতে গাখীৰৰ সৰখিনি দিয়াৰ পিছতে এতিয়া মই চাহ খোৱা কাপটোৰে প্ৰথমতে 1 কাপ পানী দি পিনি এইখিনি মিলাই চাই লওঁ কিমানখিনি পানী হয়। ইয়াত আৰু 1 কাপ পানী দিব লাগিব। আৰু এইটো পানীৰ জোখটো আপোনালোকে নিজৰ পৰিমাণ অনুযায়ী লৈ ল'ব, কাৰণ মই গ্ৰেভিটো মানে বেছি ডাঠ নকৰোঁ আৰু বেছি পনীয়াও কৰি নাৰাখোঁ। তাৰপাছতে এয়া চাওক, এতিয়া মই এইখিনি ধুনীয়াকৈ উতল আহিবলৈ দিম ঢাকোন মাৰি। আৰু এয়া মোৰ কণী ফুলকবি তৰকাৰী ৰেডি। খাই কিন্তু বহুত ভাল লাগিছিলে, কাৰণ যিহেতু ভইচ অভাৰ দিছোঁ। আৰু ৰেচিপিটো কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিলে লাইক এটা কৰি দিব, লগতে কমেণ্ট কৰি জনাব ভালেই লাগিলে নে বেয়াই লাগিলে। আৰু কালিলৈ মহাশিৱৰাত্ৰিৰ সকলোলৈকে মোৰ ফালৰ পৰা শিৱৰাত্ৰিৰ বহুত শুভেচ্ছা জনালোঁ। হৰ হৰ মহাদেৱ। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছোঁ, কাৰণ ৰাতিলৈ আৰু ভিডিঅ' নকৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। তেতিয়ালৈ সকলো ভালে থাকক, সুস্থ থাকক। আজিলৈ আহোঁ, বাই বাই।